আমাৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 1Dৰ অংকসমূহ কৰি আছিলোঁ। আজি অন্তিমটো অংক কৰিম 10 নম্বৰটো। চোৱা 10 নম্বৰ কি কৰিবলৈ কৈ আছে। এজন ঘড়ীৰ দোকানীৰ হাতত একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 1 লাখ, একক, দশক, শতক, হাজাৰ, 58,975 হ'ল। 1,58,975 টকা আছিল। হয়, এতিয়া কি কৰিব লাগে, প্ৰতিটোত 475টা টকা মূল্যৰ অৰ্থাৎ 250টা 250টা ঘড়ী কিনি আনিলে। মুঠতে ঘড়ী কিমানটা কিনি আনিলে? 250টা। কিমানত? 475 টকাকৈ। তেওঁৰ হাতত কিমান টকা আছিল? অৰ্থাৎ টকা আছিল 1,58,975 টকা আছিল। আৰু তেওঁ ঘড়ী কিনি আনিলে 250টা। কিমান টকা কয়? 475 টকা কয়। এতিয়া সুধিছে তেওঁৰ হাতত কিমান টকা আছিল। এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব? 10 নম্বৰটো প্ৰথমতে সমাধান। আমি প্ৰথমতে এই ঘড়ীটো কিনাৰ বাবদ 250টা ঘড়ী 475 টকাকৈ কিনাৰ বাবদ কিমান টকা খৰচ হ'ল আমি প্ৰথমতে উলিয়াই ল'ব লাগিব। আমি সমাধান লিখিম। এটা ঘড়ীৰ মূল্য মূল্য বা দাম কিমান আছিল? 475 টকা। তেতিয়া তেনেকুৱা এটাকে 250টা ঘড়ী, এইটো কমা দেই, তাতো মূল্য কিমান হ'ব চোৱা, 475 পূৰণ হৈ যাব কিহে? 250। এতিয়া আমি হ'ল এটা এই টকা লিখিব লাগিছিল দেই, টকা। যেতিয়া টকা উলিয়াম তেতিয়া আমি টকা লিখিম। হ'ল এটা ঘড়ীৰ মূল্য 475 টকা, তেতিয়াহ'লে 250টা ঘড়ীৰ মূল্য হ'ব 250, 475 পূৰণ হৈ যাব, হয় নাই? পূৰণটো এইফালে কৰি দিছোঁ, ৰখা, পূৰণটো ইয়াতে পাতি কৰি দিম। 475 পূৰণ 250 আৰু 25 পূৰণ কৰা, এই শূন্যটো এইফালে থৈ দিয়া দেই, এইটো কৰিলে হ'ব। 5 5 গুণ 25, 2 কৰিলে 5 7 গুণ 35, 35 6 37 আৰু 3 কৰিলে, হয় নহয়? 5 4 গুণ 20, 21 22 23, 23। 2 5 গুণ 10, 11 পাতিবা, 10 1 কৰিলে। 2 7 গুণ 14 15, 1 কৰিলে আকৌ, হয়। 2 4 গুণ 8, 1 9 হ'ল। 5 7ৰ লগত 0 যোগ কৰিলে 7, 5ৰ লগত 3 যোগ কৰিলে 8, 9ৰ লগত 2 যোগ কৰিলে 11। এতিয়া শূন্য এটা আছিলে নহয় 250, গতিকে শূন্যটো পাতি দিয়া, এইটো ওলাই। কিমান পালোঁ? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 1,18,750 টকা। ঘড়ীকেইটা কিনাৰ বাবদ কিমান খৰচ হ'ল? 1,18,750 টকা হ'ল। এতিয়া আমি কি কৰিম? তেওঁৰ টকা কিমান আছিলে? হ'ল। এতিয়া দোকানীজনৰ হাতত আছে বা আছিল দোকানীজনৰ হাতত আছিল কিমান টকা? 1,58,000, 158,975 টকা। এতিয়া চোৱা, এইটো টকাটো বেছি। চোৱা 1 লাখ মিলিছে, তেওঁৰ কি হ'ল? যিটো কিনা দাম, যিটো কিনিছে, কিনা মূল্যটো কম হৈ আছে আৰু হাততটো বেছি হৈ আছে। চোৱা দেখা দেখি ওলাই আছে। ইয়াত আছে কিমান? 1, ইয়াত আমি 1 পালোঁ। ইয়াত কিমান আছে? 5, ইয়াত 5। তাৰমানে খৰচটো কম হৈ আছে, গতিকে হাতত জমা থাকিব, গতিকে বিয়োগ কৰি দিম আমি।
হয় নাই সেইটো মনত কৰিবা তোমালোকে দেই ঘড়ী কিনাৰ বাবদ খৰচ হ'ল ঘড়ী কিনাৰ বাবদ খৰচ হ'ল কিমান 1,18,750 টকা হয় নহয় বিয়োগ কৰি দিয়া 5ৰ পৰা 0 গ'লে 5 টকা হ'ল 7ৰ পৰা 2 গ'লে 7ৰ পৰা 5 গ'লে 2 টকা উত্তৰটো মই আগতেই ব্ৰেইনত সোমাই গৈছে 9ৰ পৰা 7 গ'লে 2 টকা 8ৰ পৰা 8 গ'লে 0 টকা 5ৰ পৰা 1 গ'লে 4 টকা 1ৰ পৰা 1 গ'লে 0 তাৰ মানে কিমান পালোঁ আমি 40,000 ইয়াত কমা দি দিব পাৰা 40,000 টকা হ'ল এটাকে দোকানীজনৰ হাতত থাকিল কিমান টকা থাকিল 40,225 টকা হ'ল আমি কি কৰিলোঁ প্ৰথমতে ঘড়ীৰ মূল্যটো উলিয়াই ল'লোঁ কিমান হ'ব 250টা ঘড়ীৰ মূল্যটো উলিয়াই ল'লোঁ ন উলিওৱাৰ পাছত চালোঁ যে ঘড়ী কিনাত যিমান টকা খৰচ হৈছিল তেওঁৰ হাতত থকা টকাটোৰ পৰিমাণটো বেছি চোৱা ইয়াত 1 আছে ইয়াত 1 আছে ইয়াত 1 আছে ইয়াত 5 আছে গতিকে বেছি তাৰমানে তেতিয়াহ'লে জমা টকাটোৰ পৰা অৰ্থাৎ তেওঁৰ মুঠ টকাটোৰ পৰা কিনা টকাটো বিয়োগ হৈ যাব বিয়োগ কৰি দিলোঁ 40,000 এতিয়াও তেওঁৰ হাতত আছে দোকানীজনৰ হাতত আছে হ'ব ইমানটোৱে বুজিবলগীয়া কথাটো কনচেপ্টটো এনেকৈ বুজিবলৈ লাগিব এনেকৈ ক্লিয়াৰ কৰিব লাগিব আজিলৈ হ'ব যদি ইয়াত কিবা যদি থাকে কমেণ্ট কৰিবা দেই হ'ব আজিলৈ ইয়াতে ৰাখোঁ বাই